পিছে ক'ত গেল মাকে মন কৈছে গৰু লৈ আহিবা যাওঁ যাওঁ গৈছো পিছে ক'ত বা গৰু লৈ দি আছে আমাৰ সহায় কৰিবি অলপ ঘৰত কলগছ পুতিম যোগ এই টিংকুৰ কল গাছৰ পুতে মই ভাই থিয়া দি পেলাই কিয় উঠি আছা গাছৰ ওপৰত মই গৰু নিৰীক্ষণ কৰি আছো বাঘ নাই একে নিচিনা নুম নিম্বা লাগব নেকি তহঁতে কলগছ পুতিলি নে নাই পুতিলো তোৰ বতৰ জয় একেল নাম কাকা নাম তই আকৌ এটা চলি না পঢ়বি আকৌ মোক ধৰুৱা আহিছিল নহয় যোৱা কৰবা পঢ়লি আকৌ চিয়াৰি পেৰে এটা উঠি যাব লাগে নহয় হাত ধৰে ভাঙি কি হ'ব লৈ নাথে চাল চেন্ডেল আছে নে এটা আনছা নাই না আনছা যো ক'ত দি থৈ দিছি চেন্ডেল আজি মই বেলেগ খাবই আনি লে সম বুজিলে মোৰে আনা নাই আনি যা থৈ যা আনবা লাগে ক'ত পাম এতিয়া চৰকাৰ কৰিব লাগে আইডিয়া হৰিয়ানাৰ বাকাৰাত হেৰি আছে কলগছটো বাদ দি চকলা টেঙাও আছে তাতে আকৌ হেৰিও আছে আঠিয়া কলৰ কলগছো আছে তাতে লৈ আহিম চকলা টেঙা তই আকৌ কৈ দিবি ভাই নকৱে তোৰ আকৌ বডুতেৰে হুৱে নকবি ক'লে কিন্তু তোৰ আদাৰি তাতকে কি ৰাখা আম্বা যাবা দিছিলোঁ কলগছডাল কাটবা ঠি উঠাই এতিয়া আনিব কিবা কিবা খাইছে যোৱা একাল কটীয়া নহয় সি সিংকা নকবি দে কিন্তু আকৌ কিয়া নকবি আকৌ এই ৰ কি আকৌ আমাৰ তাত যাব লগা হৈছে কলগছ নহয় হলে বাপ্পা মানুহ এই যুগতো হেৰি বাঁহতলা হাগবা লগা দিন আছে ফেনা মাখি আকৌ ভু কৰি উৰি আছে কি বুলি কয় এইটো মাখিয়া তই কি কৰি আছা ভাই এইডাল কলগছ দেখা নাই নেকি মাকা মাই চাকালাই ন টেঙা আছে নেকি চালো বাপেৰে যদি নালাগে হ'ব এইফালে একেলা দাঙি ৰৈছে আজি মই বাহু কৰি চাইছি নহয় কন খাব দিছো কলগছ ভাঙা পাৰা আৰু যায় আমচুঙতাই কিমান কাটি আমাৰ লৈ নাই আহিলে আমাৰ লৈ ইমান দেৰি কৰে তহঁতে মোৰ কথা কিবা পাতি আছা নেকি আমাৰ এমাহ আৰু ডাঙৰ মই এই হেৰিডাল বিশ্বকৰ্মা বাবা কিনিব কতি পুৰা ৰ'দ দিছে এইখিনি আৰু পুবা আছে কলগছ নাই হৰণ বাগান
এই খৰিবিলাক চিৰি দিছো ময়ে কৰিম দেই হিংসা এতিয়া হবৰা ইটা বাবা ৰাতিপুৱা কৈছিলো ইটা আৰু এনে অন্ত কৰা নাই হা বস্তু লগা আছে না কি কি হোৱা কি কৰাৰ কাম টকা ৰাতিপুৱা মই কি কৈছিলো হয় তে নহয় এটা চবে হেৰি এটা সুমনতে ফটকা আনছি ইটা নহয় ফটকা মই পিছত কাই আনি দিম আনি দিবি না মই দোকানৰ পৰা আনি দিম কেই টকা এটা কি ফটকা আনছি হাৱে মনকে আহে আনি দিছি মই একটা ঠাইতে ঘূৰা বস্তু আনি দিম গো সতাল ঘূৰাই নি চোতাল ঘূৰাই নি নে কি নাজানো কালি আনছি এই হেৰি দোকানত হনুক দোকানত কিবা ফটকা আনছি ক'বা নোৱাৰো মোৰ দাম বেছি হ'ব আকৌ আনি দিবি হা আনি দিবি আনি দিম দে মই ৰাতি লাগি এইগিলা এতিয়া মেলাং কৰি দি তই হা ফটকা লাগি দিবি আনি দিম বুলি ক'লে দিম দে মই আনি তই এইগিলা মেলাং কৰিছোন এই তেতিয়া মাল তেতিয়া কাম মই যাওঁ কথা নুশুনে হা কি চাববা লাগব নহ'লে আকৌ তেতিয়া আকৌ ফটকা আনি নিদিবি নহয় এইবাৰ যাওঁ কি মাগবা পালি বুজা সেইবাৰ আনি আকৌ খলিবা ৰ'দত নিজে দি দিছোঁ আকৌ বেছি পইচাও মই দিব নাপাই নহয় গা উঠা মানুহটো বৰ গা উঠা আৰু সেই আৰু ফটকাৰ ভিতৰত এটা এনেকৈ সপ্তাহমান খাচ কাটিলে হৈ যাব আৰু বাহঁতে কামিকেইটা কাটি পেলাই কেইটা মাৰি দিব লাগিব তই বাটতে আছা নেকি এই মই খুঁটিকেইটা কাটাম সেয়া চিজনটো চাই এইকেইটা আলি এই কচকৰি গাম্বা কুচিল নাই বোলে সেয়া নাই আনা দিছিল শেষে হ'ল বোলে কেই টকা লৈছে 30 টকা 25 টকা লৈছো হ'ব দে যা যাম মই মাৰিম যা মাৰিম নহয় কবি ৰাতি মাৰিব লাগিব কি সুমন আছে সুমন আহে ফটকা মাৰবা হয় আমাৰ দেউতাই ফটকা লৈছে হাৱে দাউৰিয়া হাৱে আনছি মাৰবা লাগব নেকি কি বুলি ভাবছে মই নৰো বুলি ভাবছে নেকি নাই মই কৰিম তোৰ মুখত দিবা লাগব চাওঁ মুখা মাৰ ভালকৈ ল'বি কিন্তু ক'বা আকৌ মুখ চুখ ফাটাই পেলাই ভয় লাগে না আনছো টেনশ্যন নকৰিবি তই মই মেচটো দিম আৰু এই ৰিংকু কি হ'লে ইয়া মুখ চুখ দিব ফাটিলেই যা উঠে ৰাতি আৰু কেনেকৈ ফুটাবি তই ইয়া কয়লা হ'ল দেখোন ইয়া শুনা পোৱা নাই নেকি হা নমস্কাৰ আজি আপোনালোকক সকলোকে আমি দেৱালীৰ বহুত শুভেচ্ছা থাকিল আমি আজি হঠাতে এই ভিডিঅ'টো বনোৱা হ'ল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে থকা ঘণ্টাটো টিলিং টিলিংকৈ বজাই দিব এয়া দেখাই পালা কিন্তু কি অৱস্থা হ'ল দিনতে ফটকা মাৰি ৰাতিলৈকে মাৰিব নোৱাৰে আপোনালোকৰ সন্তানক দেৱালীত বহুত বিভিন্ন ধৰণৰ ফটকা আনি দিব মাত্ৰ ফুলঝাৰি আৰু এইটো ফটকা মাৰা দেৱালী হয় কিন্তু ইমান ফটকা মাৰা নহয় এইটো মাত্ৰ চাকি জ্বলোৱা আমি এয়া আমাৰ মণি তীৰ্থ যিটো নেকি মোৰ দেউতা হয় ভিডিঅ'ৰ কাৰণে এয়া তেওঁ এইবোৰ কি বুলি কয় চাকি জ্বলাবৰ কাৰণে এইবোৰ কামিবিলাক বান্ধি লৈছে আৰু লাষ্টত আমি সকলোকে হেপী দেৱালী লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক